সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। লগতে নতুন ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পনীৰৰ ভাজি। ভিডিঅ'টো শেষলৈকে পনীৰৰ ভাজি বনাবলৈ মই 2টা বিলাহী লৈছোঁ, ডাঙৰ সাইজৰ পিঁয়াজ এটা লৈছোঁ, কেঁচা জলকীয়া এটা লৈছোঁ। আপোনালোকে যদি বেছি জ্বলা খায় বেছিকৈ দি ল'ব। তেজপাত 2 খিলা লৈছোঁ। এতিয়া গোটেইখিনি কাটি ল'ম। বিলাহী 2টা কাটি লম। পনীৰ 700 গ্ৰাম লৈ ভাঙি লৈছোঁ। এতিয়া দি দিছোঁ মিঠাতেল। আপোনালোকে যদি মিঠাতেল কম খায় কমকৈ দি ল'ব। এতিয়া দি দিছোঁ কাটি লোৱা পিঁয়াজ, আৰু কেঁচা জলকীয়া, কাটি লোৱা কেঁচা জলকীয়া। এতিয়া ভালদৰে লৰাই ল'ম। পিঁয়াজ ৰঙচুৱা হ'লে ইয়াত দি ল'ম 2 খিলা তেজপাত আৰু কাটি লোৱা বিলাহী। এতিয়া দি ল'ম সোৱাদ অনুসৰি নিমখ। এতিয়া দি লৈছোঁ 2 চামুচ হালধি, জিৰা পাউডাৰ 1.5 চামুচ, জুইটো অকণমান কম কৰি লৈছোঁ যাতে তলত লাগি নধৰে। বিলাহী ভজা হ'লে ইয়াত দি ল'ম ভাঙি লোৱা পনীৰ। এতিয়া দি দিওঁ পদিনা আছিলে কাৰণে মই কাটি ইয়াত দি লৈছোঁ। আপোনালোকে যদি ধনিয়া থাকে ধনিয়াও দি ল'ব পাৰিব। এতিয়া দি লৈছোঁ গৰম মছলা 1 চামুচ সৰু চামুচেৰে আৰু ভালদৰে লৰাই লৈছোঁ। আমাৰ পনীৰৰ ভাজি বনাই হৈ গ'ল। এতিয়া কৰিছোঁ গেছটো অফ। দেখিছেনে কিমান ধুনীয়া হৈছে পনীৰৰ ভাজি। আপোনালোকেও এনেদৰে বনাই খাবচোন। কণী ভাজি খাবলৈ পাহৰি যাব, বহুত ধুনীয়া হয় খাবলৈ।
আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পায়। আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।